স্বাগতম জনাইছো চৰকাৰী ঘৰৰ কাৰণে অনলাইন এপ্লাই কৰিবলৈ হলে আপোনালোকে কেনেকৈ কৰিব মই সকলোখিনি প্ৰসেস এই ভিডিওটোত আপোনালোকক দেখাই দিম ভিডিওটো সম্পূৰ্ণ হেয়ালৈ চাই থাকিব আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকৰ মোবাইলত গুগল ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি টাইপ কৰিব pcportal.gov.in অথবা আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডেসক্ৰিপচনত এইটো লিংক দি দিছো তাত ক্লিক কৰি দিয়াৰ লগে লগে এইটো পেজত আহি যাব আহি যোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাইছে সাইন ইন অপশনত আপোনালোকে ক্লিক কৰি দিব আৰু সাইন ইন অপশনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যদি পোৰ্টেলত আগতে ৰেজিষ্টাৰ কৰা আছে তেতিয়াহলে মোবাইল নম্বৰ বা ইমেইল আইডি বা ইউজাৰ ইয়াত বহাই দিব আৰু ইয়াত পাসওয়ার্ড দি যেটো ক্যাপচা কোড দেখিবলৈ পাইছে এটো দি আপোনালোকে লগইন অপশনত ক্লিক কৰি দিব আৰু যদি আপোনালোকে আগতে পোৰ্টেলত ৰেজিষ্টাৰ কৰা নাই বা আপুনি যদি এটো পেজত নতুন হয় তেতিয়া ইয়াত দেখিবলৈ পাইছে ক্লিক হিয়াৰ টু সাইন আপ এটো অপশনত আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াত আপোনাৰ নামটো বহাই দিব বহাই দিয়াৰ পিছত পুৰুষ হয় নে মহিলা হয় এটো আপোনালোকে ইয়াত বহাই দিব দিদিৰ পিছত আপোনালোকৰ ফুল এড্ৰেছটো দি দিব ভিলেজ পোষ্ট অফিস পুলিশ ষ্টেচন এইখিনি দিয়াৰ পিছত আপোনালোকৰ সাব লোকেলিটি এটো আপোনালোকে বহাই দিব লোকেলিটিটো বহাই দিয়াৰ পিছত ইয়াত আপোনালোকৰ কান্ট্ৰি সিলেক্ট হৈ থাকিব পিছত ইয়াত দেখিবলৈ পাইছে ষ্টেট এটো অপশনত ক্লিক কৰি আপোনাৰ ষ্টেট কোনটো হয় হেটো আপোনালোকে দি দিব আৰু দিদিৰ পিছতে আইছে ডিস্ট্ৰিক্ট ইয়াত ক্লিক কৰি আপোনাৰ ডিস্ট্ৰিক্ট কোনটো হয় হেটো আপোনালোকে ইয়াৰ পৰা বিচাৰি উলিয়াই দি দিব আৰু এনেকৈ দি দিয়াৰ পিছতে আপোনালোকৰ পিন কোডটো ইয়াত বহাই দিব পিছত আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব আৰু তলপিনে আহি যোৱাৰ লগে লগে আপোনালোকৰ ইমেইল এড্ৰেছ যেটো আছে ইমেইল আছে এটো আপোনালোকে ইয়াত বহাই দিব ইমেইলটো আপোনালোকে দিবই লাগিব গুটেইখিনি দিয়াৰ পিছত ইয়াত আইছে ক্যাপচা কোড বহাই দিয়াৰ পিছত সাবমিট অপশনত ক্লিক কৰি দিব আৰু সাবমিট অপশনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব ইয়াত দেখিবলৈ পাইছে ইয়াত কোৱাইছে আপোনাৰ যেটো ইমেইল এড্ৰেছ আছে ইমেইল দিছিলে হেটো ইমেইলত আপোনালোকে চেক কৰক তাত এটা লিংক সেন্ড কৰা হৈছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে আহি গৈছে আৰু ইমেইল অপশনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দেখিবলৈ পাইছে এনেকৈ এটা লিংক আহি যাব এইটোৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব আৰু এইটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব আৰু ইয়াত গেট ওটিপি অপশনত ক্লিক কৰি দিব গেট ওটিপি অপশনত ক্লিক কৰি দিয়াৰ লগে লগে ওকে কৰি দিব আৰু ওকেত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা ওটিপি যাব আৰু আপোনালোকে ওটিপিটো বহাই ইয়াত যেটো ক্যাপচা কোড দেখিবলৈ পাইছে এই ক্যাপচা কোডটো দিয়াৰ পিছতে আপোনালোকে সাবমিট অপশনত ক্লিক কৰি দিব আৰু সাবমিট অপশনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব ইয়াত আপোনালোকৰ ইউজাৰ নেমটো দি দিব আৰু ইয়াত পাসওয়ার্ডটো দি দিব আৰু সেই পাসওয়ার্ডটো ইয়াত বহাই দিব ইয়াত যেটো ক্যাপচা কোড দেখিবলৈ পাইছে এটো ইয়াত বহাই ইউজাৰ আইডিটো কেনেকৈ বহাই দিব আৰু পাসওয়ার্ডটো কেনেকৈ বহাই দিব সাইডত মই আপোনালোকক দেখাই দিছো এনেকৈ দি দিব আপোনাৰ মতে ইউজাৰ আইডি আৰু পাসওয়ার্ড দি দিব আৰু এনেকৈ আপোনালোকে ইউজাৰ আইডি পাসওয়ার্ডটো দি ক্যাপচা কোডটো দিয়াৰ পিছতে আপোনালোকে সাবমিট অপশনত ক্লিক কৰি দিব অপশনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পাসওয়ার্ডটো আৰু ইউজাৰ আইডিটো ৰেজিষ্টাৰ হৈ যাব আৰু ইয়াত দেখিবলৈ পাইছে আৰ ইউ ৰেজিষ্টাৰ্ড সাকসেসফুলি উইথ ইউজাৰ আইডিটো দেখিবলৈ পাব আৰু পাসওয়ার্ডটো আপোনালোকে যেটো দিছিলে হেটো মনত ৰাখিব আৰু ইয়াত দেখিবলৈ পাইছে হোম অপশন আছে এই অপশনত ক্লিক কৰি দিব ইয়াৰ লগে লগে পুনৰ প্ৰথম পেজলৈ আহি যাব ইয়াত পুনৰ সাইন ইন অপশনত আপোনালোকে ক্লিক কৰি দিব আৰু সাইন ইন অপশনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত যেটো মোবাইল নম্বৰ দিছিলে এই মোবাইল নম্বৰটো ইয়াত বহাই দিব বা ইউজাৰ নেমটো ইয়াত বহাই যেটো পাসওয়ার্ড দিছিলে হেটো দি আপোনালোকে ক্যাপচা কোডটো বহাই দিব আৰু এনেকৈ গুটেইখিনি বহাই দিব আৰু যদি এনেকৈ আপোনালোকৰ লগইন হোৱাত অসুবিধা হৈ আছে তেতিয়াহলে আপোনালোকে ইয়াত দেখিবলৈ পাইছে লগইন উইথ ওটিপি এটো অপশনত ক্লিক কৰি দিব আপোনাৰ মোবাইল নম্বৰ দিব গেট ওটিপি অপশনত ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা ওটিপি যাব আৰু সেই ওটিপিৰ জৰিয়তে লগইন কৰিব পাৰিব আৰু এনেকৈ আপোনালোকৰ সন্মুখতে লগইন হৈ যাব ইয়াত যেটো দেখিবলৈ পাইছে আপোনালোকে অতি সহজতে এনেকৈ লগইন কৰিব পাৰিব আৰু লগইন হোৱাৰ পিছত ইয়াত যেটো 2 নম্বৰ অপশন দেখিবলৈ পাইছে পাব্লিক গ্ৰেভেন্স যেটো আছে এটো অপশনত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব একেবাৰে তল পিনে আহি যাব আপোনালোকে ইয়াত এটো বক্সত টিক মাৰ্ক লগাই দিব আৰু সাবমিট অপশনত ক্লিক কৰি দিব আৰু সাবমিট অপশনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব আৰু এনেকৈ আহি যোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়াত চাওক
এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব আৰু এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে RU বুলি সাৰ্চ কৰি দিব আৰু RU সাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াত আহিছে ৰুৰেল ডেভেলপমেণ্ট এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব আৰু এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আহি যাব ইয়াত সিলেক্ট মেইন কেটেগৰী এইটো অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰুৰেল যিটো অপশ্যন দেখিবলৈ পাইছে এইটো অপশ্যনত ক্লিক কৰি দিব পিছত এইটো অপশ্যনত ক্লিক কৰি দিব এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথম যিটো দেখিবলৈ পাইছে ৰিকুৱেষ্ট ৰিপ্ৰেজেন্টেশন ইয়াত ফৰ নিউ হাউস বুলি দিয়া আছে এইটো অপশ্যনত ক্লিক কৰি দিব পিছতে পুনৰ এনেকৈ আহি যাব এইটো অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে 3 নম্বৰত যিটো দেখিবলৈ পাইছে এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব আৰু এইটো ইয়াত আপোনালোকে এটা এপ্লিকেশ্যন লিখিব লাগিব এই এপ্লিকেশ্যনটো কেনেকৈ লিখিব আপোনালোকে কোনো টেনচন কৰিব নালাগে হোৱাটছআপত এই গোটেইখিনি দিয়া আছে আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডিসক্ৰিপশ্যনত এই হোৱাটছআপৰ লিংকটো মই দি দিছো তাত ক্লিক কৰিব ক্লিক কৰি হোৱাটছআপত গৈ আপোনালোকে এপ্লিকেশ্যনটো পাই যাব আৰু হেতু কপি কৰি আপোনালোকে ইয়াত পেষ্ট কৰি গোটেইখিনি আপোনালোকে বহাই দিব প্ৰথমে আপোনালোকে এনেকৈ লিখিব ইয়াত দেখিবলৈ পাইছে প্ৰথমে আপোনালোকে নেম লিখিব ভিলেজ পোষ্ট অফিস PS অৰ্থাৎ পুলিশ স্টেশন আপোনাৰ GP2 দি দিব অৰ্থাৎ আপোনাৰ গাঁও পঞ্চায়তটো ইয়াত বহাই দিব ডিস্ট্ৰিক্ট দিব পিন কোডটো বহাই দিব ষ্টেট দিব পিছত আপোনালোকে এনেকৈ এটা এপ্লিকেশ্যন লিখিব এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰিব নালাগে আপোনালোকে ডাইৰেক্ট হোৱাটছআপৰ লিংক দিয়া আছে তাত ক্লিক কৰি আপোনালোকে এই এপ্লিকেশ্যনটো আপোনালোকে পাই যাব আৰু হোৱাটছআপটো ফলো কৰি ৰাখি এনে ধৰণৰ যিকোনো ইনফৰমেশ্যন তাত আপোনালোকে পাই যাব আৰু তলপিনে আহি যোৱাৰ লগে লগে ইয়াত আপোনালোকৰ যিটো ডকুমেণ্টছ আছে ভোটাৰ আইডি পান কাৰ্ড আধাৰ কাৰ্ড পাছবুক এই গোটেইখিনি আপোনালোকে ইয়াত দি দিব এই চ'ৰ্চ ফাইলৰ অপশ্যনত ক্লিক কৰি দিব আৰু চ'ৰ্চ ফাইলৰ অপশ্যনত ক্লিক কৰাৰ পিছতে ইয়াত দেখিবলৈ পাইছে মিডিয়া মেকাৰ বুলি আছে এইটো অপশ্যনত ক্লিক কৰি দিব এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ যিখিনি ডকুমেণ্টছ আছে গোটেইখিনি ইয়াৰ পৰা আপোনালোকে বহাই দিব আৰু সেই ফাইলটো হ'ব লাগিব ইয়াত চাওক অনলি PDF ফাইল হ'ব লাগিব আপলোড 4 MB ভিতৰত হ'ব লাগিব ফাইলটো দিয়াৰ পিছতে এটেচ যিটো অপশ্যন আছে এই অপশ্যনত ক্লিক কৰি দিব এনেকৈ লোডিং হ'ব লোডিং হোৱাৰ পিছতে আপোনালোকৰ সন্মুখতে এনেকৈ সাকসেসফুল হৈ যাব আৰু আপোনালোকে এইটো প্ৰিভিউ কৰি চাব পাৰিব ইয়াত দেখিবলৈ পাইছে প্ৰিভিউ অপশ্যনত ক্লিক কৰি দিব ডাউনলোড এগেইন অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ওপেন কৰি চাব পাৰিব আপোনালোকে যেটো ফাইল চয়েস কৰি ইয়াত বহাইছে হেতু শুদ্ধ হয় নে নহয় ইয়াত চাব পাৰিব আৰু গোটেইখিনি আপোনালোকে বহুৱাৰ পিছতহে আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰি দিব আৰু নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে গোটেইখিনি আহি যাব আপোনালোকৰ ইয়াত একো কৰিব নালাগে আপোনালোকে একেবাৰে তলপিনে আহিব তলপিনে আহি যোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাইছে এটা কেপচা কোড আছে এই কেপচা কোডটো ইয়াত বহাই দিয়াৰ পিছত আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰি দিব আৰু সাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে একেবাৰে তলপিনে আহি যাব তলপিনে আহি যোৱাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে ইউৰ গ্ৰেভেন্স ইজ ৰেজিষ্টাৰ্ড সাকসেসফুলি দেখুৱাই আছে আৰু গ্ৰেভেন্স নাম্বাৰটো ইয়াত আপোনালোকৰ দেখাই দিব ৰেজিষ্টাৰ কৰিছে যে এই ৰেজিষ্ট্ৰেচন আপোনালোকে ইয়াত নাম্বাৰটো আহি যাব আৰু এইখিনি আপোনালোকে একেবাৰে তলপিনে পাই যাব মই ডাঙৰ কৰিহে আপোনালোকক দেখাই দিছো আৰু চৰকাৰী ঘৰৰ এইটো কিন্তু ডাইৰেক্ট অনলাইন এপ্লাই নহয় আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এজন যোগ্য হিতাধিকাৰী সেই কাৰণে হে এইটো আপোনালোকে সাবমিট কৰিছে যে চৰকাৰক আপোনালোকক জনাইছে যে আপুনি এজন চৰকাৰী ঘৰৰ কাৰণে যোগ্য হিতাধিকাৰী আপোনালোকৰ এটা ঘৰৰ প্ৰয়োজন কাৰণে হে এই এপ্লিকেশ্যনটো আপোনালোকে সাবমিট কৰিছে ডাইৰেক্ট চৰকাৰী ঘৰৰ কাৰণে এইটো এপ্লাই নহয় আৰু যেতিয়া এপ্লাই হয় পোন প্ৰথমতে আপোনালোকক জনাই দিম আৰু আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিছো ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে যিসকল মানুহে নাজানে তেওঁলোকে জানিব পাৰে আৰু আপোনালোকে যেটো এপ্লিকেশ্যন দিয়া হৈছে হেতু আপোনালোকে হোৱাটছআপত পাই যাব লিংক দিয়া আছে ডেসক্ৰিপচনত ক্লিক কৰি আপোনালোকে তাৰ পৰা কপি কৰি আপোনালোকে পেষ্ট কৰি দিব পাৰিব আৰু